জয় আই অসম। সকলো মোৰ বন্ধু আৰু মোৰ প্ৰফাইলত আৰু ইউটিউব চেনেল শ্ৰীকৃষ্ণ চৈতন্য ভাগৱত সংঘ যিবিলাক মানুহে ছাবস্ক্ৰাইব কৰি আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ ধৰ্ম সংস্কৃতি ভাষা ইতিহাস সেইটোৰ ওপৰত ভিত্তি কৰি মই এতিয়া যিটো ধৰ্ম বিপ্লৱ সাংস্কৃতিক বিপ্লৱ সমাজৰ ভাষা সংস্কৃতিৰ বিপ্লৱৰ কাৰণে শ্ৰীকৃষ্ণ চৈতন্য ভাগৱত সংঘ যি অভিযান চালাই আছোঁ, আমাৰ ভাৰত বাংলা পৃথিৱীৰ গোটেই বেলেগ বেলেগ ঠাইৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ মানুহ এই আমাৰ নিয়মিত গীতা পাঠ, ভাগৱত পাঠ, চৈতন্য চৰিতামৃত পাঠ আদিৰ মাধ্যমেৰে আমি এই ছ'চিয়েল মিডিয়া যিটো সুবিধা আমি পাইছোঁ, আমাৰ সমাজৰ নিজা টেলিভিশ্যন চেনেল, ৰেডিঅ' যিটোৰ মাধ্যমতে আমি আমাৰ সংস্কৃতি, সাহিত্য, ধৰ্ম এইটো প্ৰচাৰ কৰিব নোৱাৰোঁ। কিন্তু আজি আমাক ছ'চিয়েল মিডিয়া, ফেচবুক, ইউটিউব আদিৰ যিটো ডেভেলপমেণ্ট হ'ল, যিটোৰ কাৰণে আমি সেইটো সুবিধাটো কামত লগাই আমাৰ এটা নৈতিক দায়িত্ব লৈ সমাজৰ বিভিন্ন মানুহ আছে আৰু আমাৰ নাইবাৰিং ছ'চাইটিৰ মানুহ যিবিলাক আছে সেইবিলাকৰ আমাৰ সংস্কৃতি, আমাৰ ধৰ্ম, আমাৰ কালচাৰ, ভাষাৰ ওপৰত অলপ জ্ঞান পাব লাগে। আমি আমাৰ অসমত আমি আছোঁ, মণিপুৰত আমাৰ মানুহ আছে, মেইনলি আসাম, মণিপুৰ, ত্ৰিপুৰা, বাংলাদেশ। এতিয়া ভাৰতৰ বিভিন্ন ঠাইত মানুহবিলাক আছে, কিন্তু মেইনলি our society is settled in Assam, Manipur, Tripura and Bangladesh. তো আমাৰ অসমত আমি বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহ বেছিকৈ আছোঁ। বিশেষকৈ বৰাকবেলীৰ আমাৰ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি এই তিনিটি ডিষ্ট্ৰিক্টত ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ এটা ডাঙৰ ভূমিকা আছে। মাইক্ৰ' কমিউনিটি বিষ্ণুপ্ৰিয়া মণিপুৰী ইউনেস্কোই কৈছে যে এই বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো এনডেঞ্জাৰ্ড লেংগুৱেজ, দিছ লেংগুৱেজ এট এনি টাইম মে ভেনিছ। কিন্তু আমি জানো যে বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজখনৰ যিটো সংস্কৃতি, কালচাৰ যিটো, সেইটো ইণ্ডিয়াৰ ৱৰ্ল্ডৰ এটা বিৰাট ডাঙৰ কালচাৰ, যিটো কয় মণিপুৰী কালচাৰ। মণিপুৰী কালচাৰ ভাৰতত এটা বিৰাট ডাঙৰ কালচাৰ। সেই কালচাৰ যিটো ছ'চাইটিৰ কালচাৰটো ডাঙৰ, আৰু যিটো ছ'চাইটি নিজৰ কালচাৰটো ধৰিব ৰাখিব বিচাৰে আৰু নিজৰ কালচাৰৰ ওপৰত বেছ কৰি নিজৰ ভাষাটো, নিজৰ সংস্কৃতি, ভাষা, ধৰ্মৰ সংমিশ্ৰণত নিজৰ জাতিটো থিয় কৰিবলৈ বিচাৰে, এনেকুৱা জাতি ইউনেস্কোই এনডেঞ্জাৰ্ড লেংগুৱেজ বুলি ক'লেও আমি আমাৰ জাতিটো, আমাৰ সংস্কৃতিটো, ধৰ্মটো লৈ আমি জীয়াই থাকিবলৈ সংগ্ৰাম কৰি আছোঁ।
সেইটো সংগ্ৰামৰ এটা অংশ হিচাপে মই নিজে শ্ৰীকৃষ্ণ চৈতন্য ভাগৱত সংঘ বুলি এটা সংগঠন গঠন কৰি তাত মই আমাৰ ৰিলিজিয়নৰ ওপৰত, কালচাৰৰ ওপৰত, সংস্কৃতিৰ ওপৰত মই কাম কৰি থাকোঁ। এইটো ৰেছপন্সো মই পাইছোঁ। আজি বহু বাংলাদেশৰ যিটো মানুহ তাত সোমাই আজি আমাৰ যেনেকৈ অসমীয়া ধৰ্ম, অসমীয়া সংস্কৃতি, অসমীয়া কালচাৰৰ ওপৰত যেতিয়া আমি যাওঁ তেতিয়া শংকৰদেৱক ভিত্তি কৰি আমাৰ অসমীয়া ছ'চাইটিৰ ৰিলিজিয়নটো হৈছে, সেইটো ৰিলিজিয়নৰ ওপৰত ভিত্তি কৰি অসমীয়া কালচাৰ, অসমীয়া ভাষা সাহিত্যৰ ডেভেলপমেণ্ট হৈ থাকে। তেনেকুৱা আমি চিন্তা কৰিলোঁ যে বিষ্ণুপ্ৰিয়া মণিপুৰী জাতিটোক থিয় কৰিবলৈ হ'লে তাৰ ধৰ্মৰ যিহেতু বিষ্ণুপ্ৰিয়া মণিপুৰী ছ'চাইটিটো মণিপুৰৰ পৰা নিজৰ ভাষা সংস্কৃতি মণিপুৰতেই এইবিলাক ঠিক হৈ আহিছে। তেতিয়া মণিপুৰৰ মহাৰাজা ভাগ্যচন্দ্ৰ মহাৰাজ ৰূপপৰমানন্দ ধৰ্ম চক্ৰৱৰ্তী গৌড়ীয় বৈষ্ণৱিজমৰ ধৰ্মগুৰুৰ ওচৰত দীক্ষা লৈছিলে। সেইটো কাৰণে মণিপুৰ ৰাষ্ট্ৰটো গৌড় ধৰ্ম বুলি ঘোষণা কৰিছিলে। তেতিয়াৰ পৰা চৈতন্য বৈষ্ণৱিজমটো ওপৰত ভিত্তি কৰি আমাৰ কীৰ্তন, আমাৰ সংস্কৃতি, আমাৰ পদাৱলী, আমাৰ এইবিলাক ডেভেলপ হৈছে। এতিয়াও আমাৰ ছ'চাইটিত সেই মণিপুৰৰ গৌড়ীয় বৈষ্ণৱিজমৰ ওপৰত ভিত্তি কৰি আমি ডেভেলপ হৈছোঁ। সেই মণিপুৰী গৌড়ীয় বৈষ্ণৱিজমৰ এটা ধৰ্মগুৰু আমাৰ সমাজৰ পৰা ওলাল। তাৰ নাম হৈছে শ্ৰীল ভুৱনেশ্বৰ সাধু ঠাকুৰ। ভুৱনেশ্বৰ সাধু ঠাকুৰ কাছাৰৰ বাৰপুৱা নগৰৰ পৰা তেখেত আমাৰ ত্ৰিপুৰা মহাৰাজাৰ ওচৰত গৈ ৰাজপণ্ডিতৰ ওচৰত বিদ্যা শিক্ষা কৰিছিলে। তাৰ পৰা নৱদ্বীপত গৈ ভক্তি আন্দোলনত ভূমিকা গ্ৰহণ কৰিছিলে আৰু বিশ্ব ধৰ্মসভাত আমাৰ হৰিনাম কীৰ্তন কৰাৰ যিটো পদ্ধতি সেইটোৰ ওপৰত ডিবেট কৰি এটা কিতাপ লিখিছিলে শ্ৰী শ্ৰী হৰিনাম মংগল বুলি। সেই হৰিনাম মংগলত ভুৱনেশ্বৰ সাধু ঠাকুৰে আমাৰ হৰিনাম কীৰ্তন যিটো আমাৰ এই শংকৰদেৱে যে কীৰ্তন প্ৰচাৰ কৰিছিলে অসমত, তেনেকুৱা মহাপ্ৰভু চৈতন্যদেৱ, শংকৰদেৱ একেলগতে অদ্বৈত ঠাকুৰৰ ওচৰত আছিলে। চৈতন্যদেৱ আৰু শংকৰদেৱ বন্ধু আছিলে, সহপাঠী, ক্লাছমেট আছিলে। শংকৰদেৱ আৰু চৈতন্যদেৱ সময়ত এই ভক্তি আন্দোলনটো উত্তৰ পূৰ্বাঞ্চলত যাৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ ভক্তি আন্দোলন আৰম্ভ হৈছিলে, তাৰ নেতৃত্বত আছিলে শংকৰদেৱ আৰু আমাৰ মহাপ্ৰভু চৈতন্যদেৱ। সেই চৈতন্যদেৱৰ গৌড়ীয় বৈষ্ণৱিজমৰ ওপৰত কীৰ্তন উচ্চস্বৰে অৰ্থাৎ লাউডলি কীৰ্তন কৰা যিটো প্ৰচলন, সেইটোৰ ওপৰত কিছুমান অবজেকশ্যন আছিলে। মহাপ্ৰভুৰ সময়তো অবজেকশ্যনটো আছিলে যে হৰিনামটো উচ্চস্বৰে কীৰ্তন কৰিব নালাগে, সেইটো মন্ত্ৰবিলাক চাউণ্ড কৰি কীৰ্তন কৰিব নালাগে। কিন্তু ভুৱনেশ্বৰ সাধু ঠাকুৰে মহাপ্ৰভু চৈতন্যদেৱৰ আদৰ্শটো গ্ৰহণ কৰি উচ্চস্বৰে হৰিনাম কীৰ্তন কৰাৰ প্ৰচলনটো কৰিছিলে। তেনেকুৱা এই আমি গোটেই সমাজটো এতিয়া যেনেকৈ শিখ জাতি গুৰু নানকৰ ওপৰত ভিত্তি কৰি শিখ জাতিটো আহিছিলে, তুতাৰামৰ ওপৰত ভিত্তি কৰি যেতিয়া মাৰাঠী জাতি আমাৰ ধৰ্মৰ ওপৰত এটা ছ'চাইটিটো গঢ়িব চেষ্টা কৰিছিলে। তেনেকৈ আমি শ্ৰীকৃষ্ণ চৈতন্য ভাগৱত সংঘ আমি ভুৱনেশ্বৰ সাধু ঠাকুৰৰ আদৰ্শটো, ভুৱনেশ্বৰ সাধু ঠাকুৰ ওপৰত ভিত্তি কৰি আমি আমাৰ ৰিলিজিয়নটো আমি ছেটল কৰিব লাগে। যিটো ৰিলিজিয়নত আমি মুভমেণ্ট কৰি আছোঁ তাত আমাৰ গীতা, ভাগৱত, চৈতন্য চৰিতামৃত, গৌড়ীয় বৈষ্ণৱিজমৰ ওপৰত আমি প্ৰচাৰটো কৰি মানুহৰ আগত যদি আমি আমাৰ সাধু ঠাকুৰৰ আদৰ্শটো ধৰিব পাৰোঁ, তেতিয়াহ'লে ধৰ্মৰ ওপৰত যদি সমাজটো প্ৰতিষ্ঠিত হয়, তেতিয়া মানুহ যেতিয়া নিজৰ ধৰ্ম, সংস্কৃতি, সাহিত্য, ভাষাৰ ওপৰত
যেতিয়া মানুহ বিশ্বাস থাকিব, মানুহ যেতিয়া এইটোৰ ওপৰত বেছ কৰি সামাজিক কাম কৰিব, তেতিয়া সেইটো ছ'চাইটি সেইটো সমাজ যিমান সৰু হ'লেও সেইটো ধ্বংস হৈ নাযায়। সেইটো কাৰণে আমাৰ ছ'চাইটিত ৰাজনৈতিক ক্ষমতা, অৰ্থনৈতিক ক্ষমতা আমাৰ ওপৰত ইমান মাইনৰিটি হৈ গ'ল, যিটোৰ কাৰণে এটা MLAও হ'ব নোৱাৰে, এটা মিনিষ্টাৰো হ'ব নোৱাৰে, একো নোৱাৰে। কিন্তু আমাৰ সংস্কৃতিটো ইমান ডাঙৰ যে আমি বৰাক উপত্যকাত সংস্কৃতিৰ মানে যদি কিবা এটা চাব লগা হয়, সেইটো বিষ্ণুপ্ৰিয়া মণিপুৰী সংস্কৃতিহে চাব লগা সংস্কৃতি। তাত হিন্দু মানুহ আছে, হিন্দুস্তানী মানুহ আছে, বঙালী মানুহ আছে, তাত বহু মানুহ আছে বৰাক উপত্যকাত। কিন্তু ডাঙৰ ডাঙৰ অনুষ্ঠান যিবিলাক কালচাৰেল শ্ব' যিটো হয় বৰাক ভেলীত, সেইটো মই বিষ্ণুপ্ৰিয়া মণিপুৰী বুলি কোৱা নাই। এইটোত আপুনি যদি ৰথযাত্ৰা বুলি কয়, তেতিয়া ৰথযাত্ৰাটোতো আমি বৰাক উপত্যকাত চাওঁ, ইস্কনৰ এটা ৰথযাত্ৰা ওলাব পাৰে। কিন্তু বঙালী সমাজৰ পৰাতো বা হিন্দুস্তানী সমাজৰ পৰা এনেকুৱা ৰথযাত্ৰা আমি দেখা নাই বৰাক উপত্যকাত। ৰথযাত্ৰা যদি সমগ্ৰ ভাৰতবৰ্ষৰ মাজে জগন্নাথ পুৰীৰ যিটো ৰথযাত্ৰা, সেইটো কালচাৰটো আমি চাওঁ বৰাক ভেলী বা আমাৰ ত্ৰিপুৰা, বাংলাদেশ চব গোটেই ঠাইত আমাৰ সেইটো জগন্নাথ পুৰী ৰথযাত্ৰা কালচাৰটো যদি উত্তৰ পূৰ্বাঞ্চলত কোনোবা এটা জাতিগোষ্ঠী ধৰিব পাৰিলে, সেইটো বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ পৰাহে সেইটো শ্ব' হৈ থাকে। তাত মেইটেই মণিপুৰী মানুহ আছে, মেইটেই মণিপুৰী পৰাওতো তেনেকুৱা আমি শ্ব'টো নাপাওঁ। আৰু ৰাসলীলা যিটো আমাৰ ভাগৱত ধৰ্ম, যিটো ৰাসলীলা বুলি কয়, এই ৰাসলীলাটো আমাৰ হিন্দু ধৰ্মৰ, ভাগৱত ধৰ্মৰ শ্ৰেষ্ঠ ধৰ্ম। সেই ৰাসলীলা উৎসৱবিলাকো আমি যেতিয়া চাওঁ, তেতিয়া বৰাক ভেলীত আমিতো সেইটো বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহে ৰাস পূৰ্ণিমাটো কৰে, গাঁৱে গাঁৱে ঘৰে ঘৰে কৰে। এই আমাৰ ইণ্টাৰনেশ্যনেলি ফেমাছ ৰাসলীলা আমাৰ প্ৰতাপগড়ৰ পাথাৰকান্দিত ওনাম গ্ৰামত হয়। সেইটো ৰাসলীলাটো আমি দেখা নাপাওঁ, আমি বাগানত বা আমি দেখা নাপাওঁ কৰি বঙালী সমাজৰ মাজত। এইটো যদি কালচাৰেল এটা বিৰাট শ্ব' যদি হয়, ৰাস পূৰ্ণিমাটো আমাৰ একমাত্ৰ দেখা পায় আমি বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ মাজত। গতিকে এইটো সমাজ জনসংখ্যা আৰু পপুলেশ্যনৰ দিশত কম হ'ব পাৰে, কিন্তু কালচাৰেলি we proud to say that in Borak Valley or in our neighboring communities, Bishnupriya Manipuris, everybody knows that Bishnupriya Manipuris are Vaishnava society. They love Krishna and they always dedicated themselves in the festival of Rathojatra, Krishna and Damodar Utsav jitu. আপোনালোকে মই যিটো মানে এই ভিডিঅ'ৰ মাধ্যমেৰে আমি মণিপুৰী সমাজৰ মানুহবিলাকৰ মই এনকাৰেজ কৰি আছোঁ, আৰু এইটো বিষয়টো মই অসমীয়া ভাষালৈ মই লেকচাৰটো দি আছোঁ। কাৰণ বেলেগ মানুহে আমাৰ কথাবিলাক বুজিব লাগিব, বেলেগ মানুহে জানিব লাগিব যে আৰু আমি অসমৰ মানুহ, অসমীয়া ভাষাটো আমাৰ মাতৃভাষাহে। মই অসমীয়া গুৱাহাটী ইউনিভাৰ্চিটিত যেতিয়া পঢ়িছিলোঁ, তেতিয়া অসমীয়া ভাষালৈ কথা পাতি মই বিৰাট ভাল লাগিছিলে। এতিয়া বৰাক ভেলীত আহিলোঁ, অসমীয়া ভাষা কথা পতাৰ মানুহ নাপাওঁ। এইটো কাৰণে মোৰ এটা দুখো আছে, কাৰণ অসমীয়া ভাষা মই মোৰ মাতৃভাষা কথা ক'বলৈ যিমান মানে ভাল পাওঁ, মানে এটা আনন্দ পাওঁ, তেনেকুৱা নাজানো মই কিহৰ কাৰণে। ইতিহাসত কৈছে যে আমি আত্মীয় গোত্ৰীয় মানুহবিলাক আচলতে আহোম বংশীয় মানুহ, আহোমৰ ব্লাড আছে আমাৰ ওচৰত। আৰু মণিপুৰত আমি কামৰূপৰ পৰাহে গৈছিলোঁ, সেইটো মোৰ জেনেটিক। আহোমৰ মানুহ দেখা পালে, অসমীয়া ভাষা কথা ক'ব পাৰিলে, অসমীয়া ভাষাৰ মানুহ পালে মই বিৰাট ভাল পাওঁ। কাৰণ বেলেগ ছ'চাইটিৰ মানুহবিলাক বেয়া নাপাওঁ নহয়, মানে অসমীয়া ভাষাৰ প্ৰতি, অসমীয়া মানুহৰ প্ৰতি মোৰ এটা ব্লাড, এটা মৰম। সেইটো মই যেতিয়া ব্ৰহ্মপুত্ৰ অসমীয়া সমাজৰ কলেজৰ মিটিঙত মই যেতিয়া লেকচাৰ মাৰোঁ, বা গুৱাহাটী ইউনিভাৰ্চিটি যেতিয়া পঢ়িছিলোঁ, বা এতিয়াও যেতিয়া মই অসমীয়া ভাষালৈ কথা কওঁ, নাজানো মই এটা বিৰাট আনন্দ পাওঁ। সেইটো কাৰণে মই কিছুমান অসমীয়া কথা ক'বৰ এটা মনো আছে, আৰু সেইটো কাৰণে লাইভ ভিডিঅ'ৰ মাধ্যমে মোৰ অসমীয়া বন্ধু গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টছ যেতিয়া আছিলোঁ, মোৰ টিচাৰ আছিলে, তেতিয়াবিলাক মৰম পাইছিলোঁ। সেইটো মই কেতিয়াও পাহৰা নাই।
আৰু এতিয়া মই অসমীয়া ভাষালৈ কথাবিলাক কৈ আছোঁ তাৰ মাধ্যমেৰে মই অসমীয়া ভাষাটো কথা পাতি মানে ভাল পাওঁ আৰু অসমৰ মানুহ যেতিয়া প্ৰত্যেক অসমৰ মানুহে অসমীয়া ভাষাটো কথা ক'ব লাগে আমিতো অসমীয়া মানুহে কাৰণ আমি মণিপুৰত গৈছিলোঁ ইতিহাসত এইটো আমাৰ ইতিহাস আছে আৰু মণিপুৰটো অসমৰ পৰা বেলেগ নহয় কাৰণ আগতেতো কামৰূপ অসমৰ আমাৰ ৰাজধানী আছিলে নৰ্থ ইষ্টৰ এইটো স্বাধীনতাৰ পাছতহে আমি মণিপুৰ অলপ হৈ গ'ল মেঘালয়া অলপ হৈ গ'ল ত্ৰিপুৰা অলপ হৈ গ'ল বেলেগ হৈ গ'ল আৰু এতিয়াও ডিভিশ্যনৰ কাৰণে ফাইট কৰি আছে যিমান ফাইট কৰক আমিতো অসমৰ মানুহ অসমীয়া মানুহে আমি অসমীয়াটো আমাৰ এটা পৰিচয় মণিপুৰীটো আমাৰ সাংস্কৃতিক পৰিচয় আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাটো আমাৰ ভাষাৰ পৰিচয় তো অসমত যেতিয়া আছোঁ মই অসমীয়া সেইটো মোৰ আচল পৰিচয় মোৰ ভূমি পৰিচয়টো হ'ল এতিয়া অসমীয়া অসমত থাকি যদি আমি অসমক যদি আমাৰ মাতৃভূমি বুলি নকওঁ ভাৰতত থাকি যদি ভাৰতবৰ্ষটো মোৰ মাতৃভূমি যদি নকওঁ এই ভাষাৰ কাৰণে সংস্কৃতিৰ কাৰণে মাতৃভূমিৰ মৰমটো আমি এৰিব নোৱাৰোঁ সেইটো কাৰণে মই অসমীয়া ভাষা কথা পাতি মানে অলপ আৰাম পাওঁ সেইটো কাৰণে এই ভিডিঅ'টো মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ অসমীয়া ভিডিঅ' এটা তাত মই চালোঁ মোৰ ইউটিউবত বহু মানুহে চাই আছে বহু মানুহে সেইটো ফেচবুকত পেজত চাই আছে আৰু এইটো মৰ্ণিঙত আমি কিছুমান একাডেমিক হিষ্ট্ৰী কালচাৰৰ ওপৰত কিছুমান ডিছকাছ কৰিলে গোটেই দিনটো আমাৰ ভাল হৈ যাব আৰু যিবিলাকে মোৰ ভিডিঅ'টো আৰাম পাই চাই থাকে সেইবিলাকক মই প্ৰণাম জনাই আছোঁ আৰু মোৰ এই প্ৰাসংগিক আলোচনাত আজি মই ইন্ট্ৰডাকশ্যন দিওঁতে অলপ সময়টো গুচি গ'ল তেতিয়া এই যে মাইক্ৰ' কমিউনিটি যিটো বিষ্ণুপ্ৰিয়া মণিপুৰী সেই কমিউনিটিটো তাৰ সংস্কৃতি ধৰ্ম যিটো সেইটো যদি বেনিছ হৈ যায় বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহবিলাকে যদি তেখেতৰ পপুলেশ্যনটো কম আছে ভাষাই কথা কোৱা মানুহটো কম আছে তেখেতে জীয়াই থাকিব এটা বস্তুৰ ওপৰত সেইটো হ'ল প্ৰটেকশ্যন অফ ৰিলিজিয়নটো যদি ধৰিব পাৰে সংস্কৃতিটো যদি ধৰিব পাৰে আৰু মণিপুৰৰ পৰা আমি যেতিয়া ওলাই আহিলোঁ চিপাহী বিদ্ৰোহৰ সময় চাইনিজ আক্ৰমণৰ কাৰণে এতিয়া যেনেকুৱা মণিপুৰত আক্ৰমণ হৈ আছে যে তিব্বতৰ বাৰ্মিজ কুকি চীন মেইটেই এই তিব্বতৰ বাৰ্মিজ গ্ৰুপ তেতিয়া সেইটো তিব্বতৰ বাৰ্মিজ গ্ৰুপৰ লগত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী এৰিয়ান গ্ৰুপৰ এটা কাজিয়া হৈছিলে সেই কাজিয়াৰ কাৰণে বাধ্য হৈ বিষ্ণুপ্ৰিয়াবিলাকৰ মানে যুদ্ধৰ সময়ত গোমাতাক আগত ৰাখি যুদ্ধ কৰিছিলে তেতিয়া বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহবিলাক আমি গোহত্যা নকৰোঁ বুলি মণিপুৰ ত্যাগ কৰিছিলে গোমাতাক ৰেচপেক্ট কৰি আহি এতিয়া নিজৰ ভাষা লেণ্ড গোটেইবিলাক এৰি আহি সেই ধৰ্মৰ কাৰণে মণিপুৰ এৰি আহিছিলে আৰু সেই ধৰ্মৰ ওপৰত ভিত্তি কৰি এতিয়াও ইমান 200-300 বছৰ আগৰ 218, 19, 20, 21 এতিয়া 300-350 বছৰ আগত মণিপুৰ এৰি আহিছিলে এতিয়াও সেই মণিপুৰী সংস্কৃতি ওৱান কালচাৰ ওৱান ৰিলিজিয়ন ওৱান কাষ্টম সেইটো ৰক্ষা কৰি ৰাখিছিলে যিটো কাৰণে এই জাতিটো জীয়াই আছে এতিয়া বাংলাদেশত যিবিলাক মানুহ আছে সেইবিলাক সেই মণিপুৰৰ যিটো ফুড হেবিট সেই ফুড হেবিটটো মণিপুৰৰ যিটো কালচাৰ ৰিলিজিয়ন ধৰ্ম সেইটো জীয়াই ৰাখিছে বাংলাদেশত মণিপুৰীবিলাকে ত্ৰিপুৰাৰ মণিপুৰীবিলাকে অসমৰ মণিপুৰীবিলাকে আৰু মণিপুৰৰ মণিপুৰীবিলাকে ভাষা হেৰাই গৈছিলে মণিপুৰত বহু সংখ্যক মানুহে নিজৰ ভাষাটো হেৰাইছে কিন্তু নিজৰ সংস্কৃতিটো ইমান ডাঙৰ ইমান যে ষ্ট্ৰং এটা সংস্কৃতি সেইটো সংস্কৃতিৰ কাৰণে আজি জাতিটো নিজৰ ভাষালৈ চৰ্চা সেইদিনা আৰম্ভ হ'ল বেছি দিন হোৱা নাই এই যে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষালৈ মানুহে তেতিয়া চিন্তা কৰা নাই আমাৰ সংস্কৃতিবিলাক আমাৰ বহুত ডাঙৰ গায়ক আছিলে লেখক আছিলে যিবিলাকে বাংলা ভাষালৈ কীৰ্তন লিখিছিলে পদাৱলী লিখিছিলে এতিয়াও আমি আমাৰ সমাজত বাংলা সাহিত্যৰ ওপৰত বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ
যিটো গায়ক, যিটো ইশাল্পা বুলি কয়, যিটো কীৰ্তনৰ গান গায়, লীলা কীৰ্তন যিবিলাকে গায়, সেইবিলাকৰ বিৰাট ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে। আমাৰ ৰাসলীলাৰ যিবিলাক গান, ৰাসলীলাৰ যিবিলাক সংস্কৃতি, যিবিলাক চাউণ্ড, যিবিলাক সুৰ, সেইবিলাক বাংলা ভাষালৈ লিখিছিলে বহু মণিপুৰী ৰাজদাৰী আছিলে, সেইবিলাকে বাংলালৈ লিখিছিলে, সুৰ দিছিলে, তাল দিছিলে। এতিয়াও তো সেইদিনা 19th century, 18th century, 19th centuryৰ হাফ অফ দ্য 19th century বাংলা ভাষাৰ লৈহে বিষ্ণুপ্ৰিয়া মণিপুৰীবিলাকে ৰাসলীলা কৰিছিলে। কি এতিয়াও তো কৰায়, এতিয়াও 100% বিষ্ণুপ্ৰিয়া মণিপুৰী হোৱা নাই। এতিয়াও বহু কীৰ্তন বাংলা ভাষাই হয়, আৰু আমাৰ ৰাসলীলা বাংলা ভাষাই হয়, আমাৰ আৰতিবিলাকো বাংলা ভাষাই হয়। সেইটো বাঙালী লেখকৰ লিখা আছে, তাৰ ওপৰত বিদ্যাপতি, তাৰ ওপৰত চণ্ডীদাসৰ পদাৱলী, সেইবিলাক সংমিশ্ৰণ কৰি বাংলা সাহিত্যত বিষ্ণুপ্ৰিয়া মণিপুৰীৰ বিৰাট ভূমিকা আছিলে। কিন্তু সংস্কৃতিটো নিজৰ ওপৰত, চাউণ্ডবিলাক নিজৰ ওপৰত ৰাখিছিলে, যিটো কাৰণে এই নিজৰ ভাষা বাংলা ভাষালৈ কৰাৰ পাছতো নিজৰ জাতিটো ৰক্ষা কৰি ৰাখিছিলে। কাৰণ কালচাৰটো আমাৰ বঙালী কালচাৰৰ লগত বাঙালী গানৰ সুৰৰ লগত আমাৰ মিল নাই, সেইটো বেলেগ। সেইটো কাৰণে এটা বাংলা ভাষাৰ গান হ'লেও সেইটো মণিপুৰী চাউণ্ড আছিলে, মণিপুৰী কালচাৰ আছিলে, মণিপুৰী আছিল। যি হওক, এটা এনেকুৱা এটা ধৰ্মীয় ৰিলিজিয়াছ কালচাৰেল এটা ছ'চাইটি ইমান সোনকালে ভেনিছ হৈ নাযায়। কিন্তু যদি মণিপুৰী মানুহবিলাক যেতিয়া নিজৰ ধৰ্মৰ পৰা, নিজৰ সংস্কৃতিৰ পৰা, আমাৰ যিটো মেৰেজ কালচাৰ যিটো আছে, আমাৰ ফুড কালচাৰ যিটো আছে, আমাৰ আৰু আমাৰ কিছুমান ৰিলিজিয়াছ কালচাৰ আছে, সেইটো যেতিয়া ভেনিছ হৈ যাব, তেতিয়া কিন্তু এই ছ'চাইটিটো অট'মেটিকেলি ভেনিছ হৈ যাব। বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজত ইণ্টাৰমেৰেজ ছিষ্টেমটো প্ৰহিবিশ্যন আছে। কাৰণ ইণ্টাৰমেৰেজ ছিষ্টেমটো যদি বিষ্ণুপ্ৰিয়া মণিপুৰীবিলাকে যেতিয়া একচেপ্ট কৰিব, তেতিয়া ইণ্টাৰমেৰেজ ছিষ্টেমত গৈ যেতিয়া এটা ডাঙৰ এটা ছ'চাইটিৰ ছোৱালী যেতিয়া মেৰেজ কৰিব, বা ডাঙৰ এটা ছ'চাইটিৰ ছোৱালী যেতিয়া আমাৰ সমাজত মেৰেজ ছিষ্টেমত আহিব, তেতিয়া আমাৰ সমাজৰ ফুড হেবিট যিটো, সেইটো কিন্তু নৰ্থ ইষ্টৰ যিবিলাক হিন্দু ছ'চাইটি আছে সেইবিলাকৰ লগত নিমিলে। আমি বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহবিলাক, আমি কৃষ্ণ ভক্ত, আমি মিট নাখাওঁ, মাংস আমি নাখাওঁ, কণী আমি নাখাওঁ, পিঁয়াজ ৰচুন এইবিলাক আমাৰ সমাজত নচলে। কোনোবাই হোটেলত গৈ খাব পাৰে, কোনোবাই বেলেগ ঠাইত খাব পাৰে, কিন্তু আমাৰ যিটো ছ'চিয়েল ছিষ্টেমত আমি কিন্তু মাছটো খাই, কিন্তু মাংস, ডিম, কণী এইবিলাক নাখায়। তেতিয়া ইণ্টাৰমেৰেজ ছিষ্টেমত যেতিয়া যাব, তেতিয়া মাংস খোৱা বা এনেকা মানুহ যেতিয়া আমাৰ ঘৰত আহিব, বা আমাৰ মানুহবিলাক তাত যাব, তেতিয়া ফুড হেবিটত, আমাৰ কালচাৰৰ ভিতৰত সেইটো যদি আহি সোমাই যায়, তেতিয়া আমাৰ বৈষ্ণৱ ধৰ্মৰ যিটো আমাৰ ৰেষ্ট্ৰিকশ্যন যিটো আছে, আমি যে মণিপুৰী মানুহবিলাকে মাংস নাখায়, মাছ খায়, কিহৰ কাৰণে খায়? আমি গৌড়ীয় বৈষ্ণৱ ধৰ্ম, হিন্দু ধৰ্ম হ'লেও মণিপুৰত আমাৰ নিজস্ব একটা ফ্লক কালচাৰ, ফ্লক ৰিলিজিয়ন এটা আছে, সেইটোক কয় আপকপা ৰিলিজিয়ন। এই আপকপা ৰিলিজিয়নত কিন্তু আমাৰ মাছটো খাবই লাগিব। কাৰণ আমি আপকপা যেতিয়া আমি প্ৰে কৰোঁ, তেতিয়া বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহ, বিশেষকৈ যিবিলাক কামৰূপী মানুহ, আহোম মানুহ সোমাইছিলে, সেইবিলাক মানুহে আমাৰ আত্মীয় গোত্ৰীয় আৰু অংগীৰস্য গোত্ৰীয় মানুহ, আমাৰ যিটো আপকপা, সেইটো মাছ দিবই লাগে। আমি যদি মাছ নিদি যদি আপকপাটো পূজা কৰোঁ, তেতিয়া আমাৰ পূৰ্বপুৰুষে আমাৰ বেয়া পায়। এতিয়া কিছুমান মানুহে আকৌ মাছটোৰ ঠাইত আকৌ নিৰামিষটো আনিলে, ভেজিটেবলছটো আনিলে, সেইটো বেলেগ কথা। যাই হোক, সেইটো যেতিয়া আমাৰ মানে কালচাৰৰ লগত, আমাৰ কালচাৰৰ কিছুমান ৰেষ্ট্ৰিকশ্যন আছে, সেইটো যেতিয়া আমাৰ মানে ছ'চাইটি, এইটো সৰু এটা ছ'চাইটি, তাৰ কালচাৰৰ ওপৰত যেতিয়া প্ৰভাৱটো, বেলেগ কালচাৰৰ প্ৰভাৱটো যেতিয়া পৰিব, তেতিয়া আমাৰ মানুহবিলাকে আমাৰ ড্ৰেছ হেবিট, আমাৰ যিবিলাক আছে, সেইটো আমাৰ পূৰ্বপুৰুষে এইটো সন্দেহ কৰিছিলে যে আমি ইমান সৰু এটা ছ'চাইটি,
আমাৰ ছ'চাইটিৰ যিটো কাষ্টম ড্ৰেছ ফুড সেইবিলাক নাইবাৰিং হিন্দু ৰিলিজিয়নৰ যিবিলাক মানুহ আছে সেইবিলাক মানুহৰ লগত আমাৰ নিমিলে গতিকে আমি সৰু ছ'চাইটিটো আমাৰ এটা ৰেষ্ট্ৰিকশ্যনত থাকিব লাগে এনেকৈ কৰি আমাৰ ছ'চাইটিটো আমি জীয়াই ৰাখিছোঁ যিহওক এতিয়া আজি মই এই মাইক্ৰ' কমিউনিটিৰ মানুহবিলাকৰ যিটো ছ'চাইটিৰ যিটো পিকচাৰ সেইটোৰ ওপৰত আজি মই লেকচাৰটো দিলোঁ মই চিৰিয়েলি ৰাতিপুৱা চাহ পানী খাই মৰ্ণিং ৱাক কৰি ৰাতিপুৱা চাহ পানী খাই মই এই আমাৰ ছ'চাইটিৰ ওপৰত আমাৰ নাইবাৰিং ছ'চাইটিৰ ওপৰত আমি কিছুমান কথা আমি পাতি থাকিম লিংগুইষ্টিকৰ ওপৰত মই কথা পাতিম ছ'চাইটিৰ ওপৰত ৰিলিজিয়ন কালচাৰৰ ওপৰত আমি কথা পাতিম মই জানো এইটো ভিডিঅ' ভাইৰেল হৈ যাব আৰু এইটো ইউটিউবত চাই আছে যোৱাকালি মই যিটো ভিডিঅ' দিছিলোঁ বহুত মানুহে চাই আছে আৰু লিংগুইষ্টিকৰ ওপৰত যিহেতু মই কথাবিলাক কৈছিলোঁ বহুত মানুহে লিংগুইষ্টিকৰ ওপৰত কমেণ্ট কৰিবলৈ ডৰ কৰে আৰু ৰিলিজিয়ন কালচাৰৰ ওপৰত কমেণ্ট কৰিবলৈ ডৰ কৰে কিন্তু আমি ছ'চিয়েল মিডিয়াৰ মাধ্যমত আমাৰ বন্ধু বান্ধৱ আমাৰ ফ্ৰেণ্ডছ যিবিলাক আছে আমি ষ্টুডেণ্টছ লাইফত আমি ষ্টাডি কৰি যিবিলাক পাইছিলোঁ সেইটোৰ ওপৰত আমি অলপ ডিছকাছ কৰিলে আমাৰ নলেজটো অলপ শ্বেয়াৰিং হ'ব আৰু কোনোবা যদি কিবা কমেণ্ট কৰিব বিচাৰে কমেণ্ট কৰিব তাৰ ওপৰত আমি আনচাৰ দিম আৰু মোৰ কমেণ্টবিলাকৰ ওপৰত যদি কিবা ৰং ইনফৰমেশ্যন থাকে সেইটোও আমাক কৈ দিব আৰু মই অসমৰ যিবিলাক যিমান মোৰ বন্ধু বান্ধৱ আছে সেইবিলাকক মই মনত পৰে সেইটো কাৰণে মই আমাৰ ছ'চাইটিৰ ওপৰত বা আমাৰ সমাজৰ ওপৰত কিছুমান কথা মই কৈ অসমীয়া ভাষা কৈ মই মনত অলপ শান্তি পালোঁ তো আজি মই লাইভ ভিডিঅ'টো ইমানতে সামৰিলোঁ কালি মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰি আহি মই অলপ অসমীয়া ভাষা লগত আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ যিটো মিল আচলতে অসমীয়া ভাষা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা এইটো ছিষ্টাৰ লেংগুৱেজ এটা মাৰ দুটা সন্তান আমাৰ মা হৈছে আমাৰ মাগধী প্ৰাকৃত আমাৰ বুঢ়ী মা হৈছে সংস্কৃত ভাষা আমি আচলতে সংস্কৃতৰ পৰা মাগধী প্ৰাকৃতৰ পৰা অসমীয়া ভাষা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা ওলাইছে তে গোটেই অসমীয়া ভাষাৰ যে কিমান পুৰাণা মণিপুৰী ভাষাত যিবিলাক পুৰাণা শব্দ আছে যেমন খুৰা শব্দটো এতিয়া অসমীয়া ভাষাই খুৰা কয় আমাৰ ভাষাটো খুৰা বুলি কওঁ আৰু পেহীটো আমাৰ ভাষাত পেহী বুলি কয় আৰু অসমীয়া ভাষাটো পেহী বুলি কয় তো এতিয়া আমাৰ কিছুমান মানুহে কাকা বুলি কৈ আছে কাকাটো আমাৰ অৰিজিনেল শব্দ নহয় এইটো বৰাকবেলিত আহি মণিপুৰত যেতিয়া আমি আছিলোঁ তেতিয়া আমি কাকা শব্দটো গম নাপাওঁ কাকা কাকি এইবিলাক শব্দ বেছি বয়স হোৱা নাই সেইটো বৰাক উপত্যকাত আহি বাংলা ভাষাৰ লগত থাকি আমি কাকা কাহি পিচি পিছা এইবিলাক আমি শিকিলোঁ কিন্তু আমাৰ অৰিজিনেল মণিপুৰত যেতিয়া আমি আছিলোঁ তেতিয়া আমাৰ মৈৰাংবংশীয় কামৰূপী মানুহ যে মণিপুৰত যিবিলাক আছিলে যিবিলাক মানুহ কামৰূপী মানুহ সেই মানুহবিলাকে কিন্তু অসমীয়া ভাষাৰ খুৰা আমি শুনা পাইছোঁ এতিয়া খুৰা শব্দটো বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাত প্ৰায় লুপ্ত হৈ গৈ আছে কিন্তু আমি চাওঁ আমাৰ সেই পুৰণা খুৰা শব্দটো অসমীয়া মানুহে যে এনেকৈ খুৰা পেহী এই যে পুতক এইবিলাক কিন্তু আমি পুত্ৰ শব্দটো সংস্কৃত শব্দ আৰু সেইটো শব্দ আমাৰ বাংলা ভাষাত ইউজ হৈ আছে আমাৰ মানুহ এতিয়া পুত্ৰ বুলি কৈ আছে কিন্তু আচলতে পুতেক শব্দটো আমাৰ অসমীয়া ভাষাত পুতেক বুলি কয় আমিও পুতক বুলি কওঁ এই যে ইমান যে ভাষাৰ মিল আছে আমাৰ অসমীয়া ভাষাত এইটো পুতক বুলি কয় আৰু আমাৰ এই মাদৈগাঙী শব্দ মই যোৱাকালিও কৈছিলোঁ মাদৈগাঙী শব্দত অসমীয়া শব্দৰ মিলন এটা আছে তাৰ ইতিহাসৰ বেকগ্ৰাউণ্ডটো মই কৈছিলোঁ মাদৈগাঙী শব্দত কিন্তু পুতক বুলি কয় আমি পুতক বুলি কওঁ অসমীয়া পুতক বুলি মাদৈগাঙে পিতক বুলি কয়
এনেকে বহু শব্দ আছে, আহক বহক, আহিব দিয়ক, বহিব দিয়ক, এইবিলাক কিন্তু বঙলা ভাষাৰ লগত আমাৰ নিমিলে। এইবিলাক কিন্তু আমাৰ অসমীয়া ভাষাত আহিব দিয়ক, আমি আকৌ কওঁ আহে দিক, আহিব দিয়ক, আহে দিক, বহিব দিয়ক, বহে দিক। এই যে আমাৰ যিটো এইটো কিন্তু আমি এইটো মণিপুৰতে সেইটো শব্দ আমাৰ ভাষাৰ লগত আহিছিলে। তাই মই এইটো জানো যে অসমীয়া ভাষাৰ বহু শব্দ অসমীয়া ভাষাত যিবিলাক এতিয়া জীয়াই আছে সেইবিলাক আমাৰ মণিপুৰতো আমাৰ আছিলে। এনেকুৱা বহু শব্দ সেইটোৰ ওপৰত মই ষ্টাডি কৰি গম পালোঁ যে অসমীয়া ভাষা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা এটা ফেমিলিৰ ভাষা। আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজত অসমীয়াৰ এটা বিৰাট ডাঙৰ অংশ এটা আছে। সেইটো কথা মই যেতিয়া ইউনিভাৰ্চিটিত আছিলোঁ তেতিয়া মই অতুল বৰা বৰ্তমান মন্ত্ৰী আছুৰ সভাপতি যেতিয়া আছিলে তেতিয়া মই এই কথাটো কৈছিলোঁ যে দাদা মণিপুৰৰ লগত আমাৰ এই অসমীয়া মানুহৰ এটা বিৰাট এটা অংশ আছিলে, সেইটো মই কিতাপত পাইছোঁ বুলি কৈছিলোঁ। এতিয়া সেইটো মই ফুড কালচাৰতো আমি এইটো দেখা পাওঁ যে অসমীয়া এটা কথা মানুহে কয় যে খাৰ খোৱা অসমীয়া, ডাল খোৱা বঙালী বুলি এটা কথা কয়। কিন্তু খাৰ খোৱা অসমীয়া যদি শব্দটো হয় তেতিয়া খাৰ খোৱা মানুহৰ ভিতৰত কিন্তু বিষ্ণুপ্ৰিয়া মণিপুৰীও খাৰ খোৱা মানুহ। খাৰ খোৱা অসমীয়া তেনেকুৱা খাৰ খোৱা বিষ্ণুপ্ৰিয়া মণিপুৰী। আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহে খাৰ মানে আমাৰ যেতিয়া জগন্নাথ দেৱৰ উৎসৱ হয় তেতিয়া আমাৰ খিচুৰি যিটো দিয়ে তাত খাৰ দিয়ে, কাৰণ খাৰ দিলে ভাল পায় আৰু এইটো খাৰ দিয়াটো আমাৰ ছিষ্টেমত আছে। মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটি পঢ়িছিলোঁ তথা মই খাইছিলোঁ অসমীয়া খাৰ খাইছিলোঁ, কাৰণ সেইটো খাৰটো কিন্তু এই নৰ্থ ইষ্টৰ মাজত অসমীয়াৰ মানুহৰ ওপৰত এইটো প্ৰচলনটো বেছি আছে, যে কাৰণে খাৰ খোৱা অসমীয়া বুলি কয়। তেনেকুৱা বিষ্ণুপ্ৰিয়া মণিপুৰী মানুহবিলাকেও বৈষ্ণৱ উৎসৱ যেতিয়া কৰে, কীৰ্তন যেতিয়া পৰে, ঘৰতো এই যে শাওণ মাহত যিটো ভাহ ওলায় তাত খাৰ বনাই খায়। আজি আমি আমাৰ ঘৰত খাৰ খাম। গতিকে এইটোৰ ওপৰত মই আজি এটা ভিডিঅ' বনালোঁ। অহাকালি মই বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা আৰু অসমীয়া ভাষাৰ যিটো মিল সেইটোৰ ওপৰত মই এটা লেকচাৰ দিম। আমি ডক্টৰ কে.পি. সিনহা ছাৰে আমাৰ একমাত্ৰ গৱেষক, তেখেতে কৈছে যে বিষ্ণুপ্ৰিয়া মণিপুৰী লেংগুৱেজ ইজ দ্য ডাইলেক্ট অফ মাগধী প্ৰাকৃত এণ্ড চিষ্টাৰ লেংগুৱেজ আৰ আছামিজ, বেংগলী, উৰিয়া এণ্ড বিষ্ণুপ্ৰিয়া মণি। অ'কে, সকলোকে নমস্কাৰ জনাইছোঁ। আৰু এইটো একাডেমিক ডিছকাশ্যন, এইটো মই লাইভ ভিডিঅ' কৰিলোঁ। মোৰ বন্ধু বান্ধৱ বা কোনোবা আছে এইটোৰ ওপৰত কমেণ্ট কৰি ডিছকাশ্যনত সোমাই আমি এটা একাডেমিক পৰিৱেশত থাকিব পাৰিলে মই ভাল পাম। বিদায় লৈছোঁ, সকলোৱে ভাল থাকিব। হৰে কৃষ্ণ, জয় নাৰায়ণ।